নমস্কাৰ ফ্ৰম হিলৰ গুহাৰ পৰা কি খবৰ আপোনালোকৰ নিশ্চয় ভাল মোৰতো ভালেই আপোনালোকৰে ভাল সম্পূৰ্ণ ভিডিঅ'খন চাই থাকক কি কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাই আছোঁ আৰু ভিডিঅ'খন শেষলৈকে চাই থাকক কিমাননো আৰু ঘৰতে থাকিম ঘৰত থাকি আমনি লাগিছে তো সেইকাৰণে অলপ খোজকাঢ়ি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি কিনে এতিয়া আহিলোঁহে ওলাই কিন্তু ক'ত যাওঁ কি কৰোঁ লাষ্টলৈকে চাই থাকক ভিডিঅ'খন শেষলৈকে তো গম পাব আপোনালোকে আৰু যাই আছোঁ এতিয়া ক'ত যাওঁ মানে আপোনালোকক বিশেষ জনাম কিন্তু আপোনালোকে চাই থাকিব লাগিব ভিডিঅ'খন সম্পূৰ্ণকৈ আমি আহি আটুকা ভূমেশ্বৰ পাহাৰ পালোহি আৰু এতিয়া পাহাৰত অলপমান উঠিব পাৰিলে উঠিম তো আৰু যদি সময় থাকে তেনেহ'লে উঠিম আৰু যদি সময় নাথাকে তো উঠা নহ'ব এন্ধাৰ হ'লে ঘৰত থাকি তো আমনি লাগিছে তো সেইকাৰণে অলপ খোজকাঢ়ি ওলাই আহি কিনে ভূমেশ্বৰ পাহাৰলৈ পালোহি আৰু ইয়াতে এটা ডাঙৰ হয় তো মেলাটো হয় বহাগৰ 6 তাৰিখত আপোনালোকক জনাওঁ কোনোবা যদি এতিয়ালৈকে মানে ইয়াতে অহা নাই তেনেহ'লে আপোনালোকে আহিব পাৰিব চাব বহাগৰ 6 তাৰিখত ইয়াতে মেলা হয় এটা ডাঙৰ আপোনালোকে আহিব চাব এইটো হ'ল ৰাধা ঠাকুৰ প্ৰভুৰ মন্দিৰ আৰু ইয়াতে আমি সোমাওঁ অলপ মন্দিৰৰ সন্মুখত যাব নোৱাৰিম এইখন হৈছে মুখ্য দুৱাৰ ইয়াৰ পৰা ভিতৰত প্ৰৱেশ কৰে মানুহে পূজাৰ দিনাখন আৰু চৌপাশে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম মন্দিৰটো কোনফালে কেনেকুৱা আপোনালোকে চাই থাকক আপোনালোকক মন্দিৰটোৰ এটা 360 ভিউ দেখুৱাই আছোঁ আৰু তলৰ পৰাই দেখুৱাম ওপৰত দেখুৱাব নোৱাৰিম তো আপোনালোকে তলৰ পৰাই চাওক মন্দিৰটো কেনেকুৱা পায় তলৰ পৰা চাই থাকক ইফালেদি শিলৰ গুহালৈ বোলে যোৱা পথ তো ইফালেদি যাওঁ চাওঁ শিলৰ গুহা পাওঁ কি নেপাওঁ যাইহে আছোঁ এতিয়া চাৰিওফালে শিল আৰু শিলে ওপৰলৈ যাব চেষ্টা কৰিম আৰু যদি সন্ধিয়া হয় তেনেহ'লে যোৱা নহ'ব ওপৰত তো এতিয়া যাই আছোঁ গুহাৰ ভিতৰত সোমাই যাওঁ ইপাৰে পৰা সিপাৰে যোৱা যায় নে নাযায় আপোনালোকে চাই থাকক যাব পাৰোঁ কি নোৱাৰোঁ क्या सोच है रे तेरी मानना पड़ेगा যাতে ইফালৰ পৰা ভিতৰে যাই চাওঁ ভিতৰলৈকে ওলাব পাৰোঁ কি নোৱাৰোঁ চাই থাকক আপোনালোকে ভিতৰে ওলাব পাৰোঁ কি নোৱাৰোঁ ওলাব পাৰোঁ নে নোৱাৰোঁ আহি সেইটো চাওক না আপোনালোকে কি আছে ইয়াতে আপোনালোকক জুম তাৰি দেখুৱাই আছোঁ কি আছে এইটো চাওক কেনেকুৱা ধৰণৰ ৰূপ লৈ আছে অলপমান পোহৰ আছে তো সেইকাৰণে অলপ ওপৰত উঠি আছোঁ আৰু ওপৰত উঠি কিনে আপোনালোক ওপৰৰ পৰা কেনেকুৱা দেখে তলৰ ভিউটো সেইটোকে আপোনালোকক দেখুৱাই আছোঁ চ' গতিকে আপোনালোকে চাই থাকক ভিডিঅ'খন আপোনালোকে ভিউ চাওক না কেনেকুৱা দেখে ইয়াৰ পৰা আৰু সেইখন যে আপোনালোকে দূৰত এখন পাহাৰ দেখিছে সেইখন নাগকাটি পাহাৰ য'ত মানুহে ইয়াত এটা শিল আছে তাতে উঠিবৰ কাৰণে যায় আৰু সেইটো হৈছে ৰাধা ঠাকুৰ প্ৰভু মন্দিৰ য'ত নেকি বহাগৰ 6 তাৰিখত মেলা হয় তো কোনে অহা নাই এতিয়ালৈকে মেলা চাবলৈ বা বহাগৰ 6 তাৰিখত এতিয়ালৈকে আহি পোৱা নাই আপোনালোকে আহিব কেনেকুৱা লাগে আৰু এবাৰ চাই যাব আৰু যোনে আহিছে কমেণ্ট কৰি জনাব যে এইটো ক'ত জেগাটো আপোনালোকক ভিউ দেখুৱাই আছোঁ ওপৰৰ পৰা আপোনালোকে চাই থাকিব আৰু ভিউটো চাই কিনে কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব
এতিয়া নামি যাই আছোঁ এন্ধাৰ নোহোৱাৰ আগতে আমি ইয়াৰ পৰা নামি দিব লাগিব আৰু নামি পালে আৰু কাৰণ খোজকাঢ়ি আহিছোঁ তো সেইকাৰণে অলপ সোনকালে ঘৰত যাব লাগিব আৰু ঘৰটোও ওচৰত নহয় যে সোনকালে গৈ পাম সেইকাৰণে আৰু এন্ধাৰ নোহোৱাৰ আগতে নামিব বিচাৰি আছোঁ তো এতিয়া নামিয়ে আছোঁ ওপৰৰ পৰা অৱশেষত আমি ওপৰৰ পৰা নামিলোঁ আৰু এতিয়া নামি যাই কিনে এতিয়া আমি ঘৰৰ ফালে অভিমুখী ঘৰত যাব লাগিব ঐ যদি ভিডিঅ'খন ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদিহে নতুনকৈ চেনেলটোত আহি যায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব